Hello everyone, নমস্কাৰ নতুন এটি ভিডিঅ'ৰ সৈতে মৰিতাশ্ৰী আপোনালোক সকলোকে মোৰ চেনেলটিতে স্বাগতম জনাইছো সো বন্ধু-বান্ধৱীসকল আজি আপোনালোকৰ বাবে লৈ আহিছো উইন্টাৰ স্পেচিয়েল এটা হেয়াৰ পেক আৰু এই হেয়াৰ পেকটো হৈছে বানানা স্পেচিয়েল হেয়াৰ পেক সো ভিডিঅ'টো আৰম্ভ কৰিছো একেবাৰে শেষলৈকে চাই থাকিব বুলি আশা থাকিল বানানা স্পেচিয়েল হেয়াৰ পেক বা হেয়াৰ মাস্কটো বনাবৰ বাবে মোক কি বস্তুৰ প্ৰয়োজন হ'ব গোটেইখিনি আপোনালোকক মই ভিডিঅ'টিৰ মাজত দেখাম আৰু যদি আপোনালোকে এইটো কেতিয়াও ট্ৰাই কৰা নাই তো ট্ৰাই কৰি চাব পাৰে একচুৱেলি মই বহু বছৰ আগৰ পৰা এইটো ইউজ কৰি আহিছো আৰু বহুত বেছি ভাল ৰিজাল্ট পাই আছো ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো আৰু এইটা আপোনালোকৰ এটি সৰু অনুৰোধ যদি আপোনালোকে ফাৰ্ষ্ট টাইম মোৰ চেনেলটি ভিজিট কৰিছে প্লিজ মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব মোৰ আশা থাকিল আৰু ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পায় লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰি চাই থাকক সো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছো এটা হেয়াৰ পেক বা হেয়াৰ মাস্ক বুলি আপোনালোকে ক'ব পাৰে তাৰ বাবে লাগিব মোক এটা মিক্সি জাৰ আৰু লাগিব এটা কলটো আপোনালোকে চেনি কল বা জেহাজি কল যিকোনো কলে ব্যৱহাৰ কৰিব পাৰে আৰু মই আজি জেহাজি কল এটাকে ব্যৱহাৰ কৰিছো আৰু যদি আপোনালোকৰ সম্ভৱ হয় তেতিয়া ঘৰত বাৰীতে লগা কল ব্যৱহাৰ কৰিব বজাৰৰ কলতকৈ কাৰণ বজাৰৰ কলবিলাক দৰব দিয়া থাকে ন সেইবিলাক আমাৰ চুলিৰ কাৰণে ইমান উপযোগী নহয় আৰু এই পেকটোত মাত্ৰ এটা কল ব্যৱহাৰ কৰিলে হ'ব এটাতকৈ আপোনালোকে বেছি ব্যৱহাৰ নকৰিব আৰু ভালকৈ এটা বাকলিটো গুচাই মেলি এতিয়া মই ভৰাই লৈছো মিক্সি জাৰটোত এই হেয়াৰ পেকটোত আৰু কেইবিধমান সামগ্ৰী মই ইয়াতে এড কৰিব লাগিব তাৰ বাবে এয়া লৈ লৈছো মই এবাটি টেঙা দৈ আৰু দৈখিনি আপোনালোকে পৰাপক্ষত টেঙা ল'ব কাৰণ টেঙা দৈখিনি আমাৰ চুলিৰ বাবে উপযোগী হয় আৰু এই পেকটোৰ মেইন ইনগ্ৰেডিয়েন্টছ হৈছে কলটো কিন্তু আপোনালোকে স্কিপ নকৰিব কলটো এড কৰিবই তেতিয়া আপোনালোকে ৰিজাল্টটো ভাল পাব আৰু ইয়াতে এতিয়া মোক প্ৰয়োজন হ'ব এলোভেৰা জেল আপোনালোকৰ ঘৰত যদি এলোভেৰা গছ ৰুই লোৱা আছে তাৰ পৰা আপোনালোকে ল'ব পাৰিব খালি একদম লগালগ ইউজ নকৰিব আৰু কাটি মেলি অলপ দি ৰাখি থ'ব তাৰ পৰা য়েল্লো পানীটো ওলাই যোৱাৰ পাছতে আপোনালোকে ইউজ কৰিব পাৰিব মোৰ এলোভেৰা গছৰ পাতবোৰ ইমান ডাঙৰ হোৱা নাই মই ইউজ কৰিয়ে থাকোঁ যে চ' আজি এইটোকে ইউজ কৰিছোঁ এইটো ইমান বেয়া নহয় বাৰু এইটো পতঞ্জলিৰ হয় ইয়াৰো 1.5 চামুচ লৈ ল'লোঁ মই আৰু শেষত এই পেকটোৰ বাবে মোক প্ৰয়োজন হৈছে এটা ডিমৰ আৰু আপোনালোকে যদি ডিমৰ গোন্ধটো বেয়া পায় বা সহ্য কৰিব নোৱাৰে তেতিয়া আপোনালোকে ডিমটো নল'লেও নাই বাৰু ডিমটো অপচনেল হয় যদি আপোনালোকে ডিমটো ইউজ নকৰে তেতিয়া এলোভেৰা জেলটোৰ পৰিমাণটো অকণমান সৰহকৈ দিব আৰু গোটেই সামগ্ৰীকেইবিধ মিক্সিত ভৰাই মেলি ভালকৈ মই পেষ্ট এটা বনাই ল'লোঁ আৰু চাব যাতে কলৰ সৰু সৰু অংশখিনি যাতে ভালকৈ গুড়া হয় আৰু চাওকচোন এইটো কনচিষ্টেঞ্চিতে মই ৰাখি দিছোঁ এতিয়া এইটো ইউজ কৰিবৰ কাৰণে একদম ধুনীয়া হৈছে আৰু এই হেয়াৰ পেকটো আপোনাৰ চুলিখিনি পুষ্টি যোগোৱাৰ লগতে চুলিখিনি ঘন দীঘল কোমল মিহি উজ্জ্বল আৰু সতেজ কৰি ৰখাত যথেষ্ট পৰিমাণে আপোনালোকক সহায় কৰিব এই হেয়াৰ পেকটোত ব্যৱহাৰ কৰা সামগ্ৰী কেইবিধৰ ব্যৱহাৰে আমাৰ চুলিৰ ক্ষেত্ৰত কি পৰিৱৰ্তন আনে সেই সন্দৰ্ভতো আৰু মই আলোচনা কৰিম ভিডিঅ'টিৰ মাজতে তাৰ আগতে এতিয়া মই লৈ লৈছোঁ এটা বাউল আৰু বাউলটোত গোটেই পেষ্টখিনি ভালকৈ উলিয়াই লৈছোঁ যাতে মোৰ চুলিত এপ্লাই কৰিবলৈ সুবিধা হয় আৰু এই পেকটো এতিয়া চুলিত লগাবৰ বাবে একেবাৰে ৰেডি হৈ গৈছে আৰু এইটো চাওকচোন পেকটো কিমান ধুনীয়া ক্ৰিমি এটা টেক্সচাৰ লুক আহিছে আৰু এই পেকটো আপোনালোকে মাজে সময় যেতিয়াই সময় সুবিধা হয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব অকল উইণ্টাৰ ছিজন বুলিয়ে নহয় বাৰু দেই ছামাৰতো ইউজ কৰিব পাৰিব উইণ্টাৰ ছিজনত লগাবলৈ এইটো কাৰণেই কৈছোঁ কিয়নো উইণ্টাৰ ছিজনত আমাৰ চুলিখিনি বহুত বেছি ড্ৰাই আৰু ৰাফ হৈ থাকে নহয়নে বাৰু আৰু এই পেকটো যদি আমি ব্যৱহাৰ কৰি থাকোঁ উইণ্টাৰ ছিজনত তেতিয়া আমাৰ চুলিখিনি ধুনীয়া সতেজ হৈ থাকে আৰু এইখিনি এতিয়া মোৰ হেয়াৰ পেক বা হেয়াৰ মাস্কখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে আৰু কি ইনগ্ৰিডিয়েণ্টছ দিলোঁ আপোনালোকে দেখিলেই নহয় এইটো বানানা স্পেচিয়েল হেয়াৰ পেক হয় ইয়াতে মই এলোভেৰা লৈছোঁ ডিম লৈছোঁ এটা আৰু অলপমান ল'লোঁ দৈ আৰু এইখিনি এতিয়া কেনেকৈ এপ্লাই কৰিব লাগে সেইখিনি আপোনালোকক দেখাই আছোঁ এই পেকটো এপ্লাই কৰাৰ আগত এতিয়া চুলিখিনি মই ভালকৈ আঁচুৰি লৈছোঁ আৰু আপোনালোকে চাফা চুলিতে এপ্লাই কৰিব কিন্তু দেই মোৰ চুলিখিনি ধোৱা আছে বাৰু চ' এতিয়া মই ধুনীয়াকৈ এপ্লাই কৰিব লৈছোঁ আৰু আপোনালোকে যেতিয়া সময় সুবিধা পায় এনেকৈ চুলিখিনি আঁচুৰি থাকিব চুলিখিনি এনেকৈ ফনিয়াই থাকিলে বা আঁচুৰি থাকিলে চুলিৰ ব্লাড চাৰ্কুলেশ্যনটো ভাল হৈ থাকে আৰু চুলিখিনি গুৰিৰ পৰা একেবাৰে মজবুত হৈ ৰয় আৰু এই হেয়াৰ পেকটো এতিয়া মই চুলিত এপ্লাই কৰিব লৈছোঁ আৰু চাব যাতে আপোনালোকে গুৰিৰ পৰা আগলৈকে ভালকৈ এপ্লাই কৰিব পাৰে ময়ো ধুনীয়াকৈ এপ্লাই কৰি লৈছোঁ এতিয়া গুৰিৰ পৰা আগলৈকে আৰু এই পেকটো আপোনালোকে এপ্লাই কৰোঁতে গাত কাপোৰ এখন পাৰি ল'ব বা নহ'লে বাহিৰত হ'লেও লগাব পাৰিব আপোনালোকে কিয়নো এই পেকটো যেতিয়া আমি নিজে এপ্লাই কৰোঁ ন তেতিয়া মানে আমাৰ গাত পৰে বা মাটিত পৰে অকণমান জেগাটো লেতেৰা হয় যে চ' আপোনালোকে বাহিৰত লগাব বা গাত কাপোৰ এখন পাৰি হ'লেও তেনেকৈ লগাব পাৰিব এই পেকটোত ব্যৱহাৰ কৰা সামগ্ৰী কেইবিধে বা এই পেকটোৱে আমাৰ চুলিৰ ক্ষেত্ৰত কি পৰিৱৰ্তন আনে সেয়া নিশ্চয় আপোনালোকৰ জানিবলৈ মন গৈছে নহয়নে বাৰু বলকচোন আমি সেই সন্দৰ্ভত আলোচনা কৰোঁ আপোনাৰ চুলিখিনি যদি খুব বেছি ড্ৰাই বা ডেণ্ড্ৰফৰ সমস্যা হৈ আছে বা চুলিখিনি আপোনাৰ গ্ৰোথটো একেবাৰে কম বা চুলি সৰা সমস্যাও হৈ আছে তেনেহ'লে আপোনাৰ কলৰ ব্যৱহাৰ যদি আপুনি কৰে তেন্তে আপোনাৰ নিশ্চয় উপকৃত হ'ব পাৰিব কিয়নো কলত পোৱা যায় প্ৰচুৰ পৰিমাণে পটেছিয়াম যি চুলিৰ ব্লাড চাৰ্কুলেশ্যনটো ইম্প্ৰুভ হোৱাত যথেষ্ট পৰিমাণে আমাক সহায় কৰে দৈত পোৱা যায় প্ৰচুৰ পৰিমাণে লেক্টিক এচিড যি আমাৰ স্কেল্পখন নিট এণ্ড ক্লিন কৰাত আমাক সহায় কৰে লগতে ডেড চেলছখিনি ৰিপেয়াৰ কৰে আৰু যোনখিনি প'ৰ্ছ আমাৰ মানে ক্লিন হৈ নাথাকে ন সেইখিনি ক্লিন কৰাত আমাক সহায় কৰে চুলিত দৈৰ ব্যৱহাৰে চুলিখিনি কোমল মিহি আৰু চুলিখিনি মইশ্চাৰাইজ কৰি ৰখাত আমাক যথেষ্ট পৰিমাণে সহায় কৰে আৰু এই পেকটোত ব্যৱহাৰ কৰা 3 নম্বৰটো সামগ্ৰী হৈছে ডিমতো পোৱা যায় প্ৰচুৰ পৰিমাণে ভিটামিন এ ভিটামিন ই নিউট্ৰিয়েণ্ট বায়'টিন আৰু ফলেট আৰু এনেকুৱা বিভিন্ন ধৰণৰ ভিটামিনছ আচলতে পোৱা যায় ডিমৰ ব্যৱহাৰে চুলিখিনিক পুষ্টি যোগায় আৰু চুলিখিনি ঘন হোৱাত আমাক সহায় কৰে আৰু এতিয়া আহিছোঁ একেবাৰে শেষৰবিধ সামগ্ৰীলৈ সেয়া হৈছে এলোভেৰা জেলত পোৱা যায় প্ৰচুৰ পৰিমাণে ভিটামিন এ ভিটামিন চি আৰু ভিটামিন ই যি চুলিখিনি আমাৰ ঘন কোমল মিহি দীঘল উজ্জ্বল আৰু সতেজ কৰাত আমাক যথেষ্ট পৰিমাণে সহায় কৰে
আৰু লগতে চুলিত এলোভেৰা জেলৰ ব্যৱহাৰে আমাৰ স্কেল্পৰ ব্লাড চাৰ্কুলেশ্যনটো ইনক্ৰিজ কৰাত আমাক যথেষ্ট পৰিমাণে সহায় কৰে গতিকে আপোনালোকে গম পালে নহয় এই পেকটোৰ ব্যৱহাৰে আমাৰ চুলিৰ কি পৰিৱৰ্তন আনে বা চুলিৰ কাৰণে কিমান উপকাৰী হয় যদি আপোনালোকে এইটো ট্ৰাই কৰা নাই নিশ্চয় ট্ৰাই কৰি চাব বহুত বেছি ভাল ৰিজাল্ট পাব আপোনালোকেও আৰু ইতিমধ্যে পেকটো লগাই মেলি মোৰ প্ৰায় হৈ গৈছে এতিয়া মই প্ৰায় 45 মিনিট এঘণ্টামান মই ৱেইট কৰিম তাৰপাছতে চেম্পু কৰি ধুনীয়াকৈ মূৰটো ধুই দিম আৰু এই পেকটোৰ ব্যৱহাৰে আপোনাৰ চুলিখিনি পুষ্টিও যোগাব লগতে চুলিৰ যোনখিনি সমস্যা হৈ আছে সেই সমস্যাখিনিও দূৰ কৰাত আমাক যথেষ্ট পৰিমাণে সহায় কৰিব গতিকে যদি আপোনালোকে ব্যৱহাৰ কৰা নাই ব্যৱহাৰ কৰি চাবচোন এবাৰ সো আজিৰ ভিডিওটো ইমানখিনি আছিলে ভিডিওটি চাই কেনে পালে প্লিজ কমেণ্টছ এটা কৰি জনাবচোন আৰু লগতে ভিডিওটি চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিওটি চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বুলি মোৰ আশা থাকিল নতুন ভিডিঅ'জ বা ব্লগছত আপোনালোকক আকৌ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক আৰু সুস্থ হৈ থাকক লাভ ইউ অল এণ্ড বাই